Hello everyone. মই আপোনালোকক এটা কথা জনাব বিচাৰো এই ভিডিঅ'ৰ জৰিয়তে মই এটা হৰুকে বিজনেছো ৰান কৰি আছো যদি আপোনালোকে কোনোবাই বিচাৰে কাস্টমাইজ কৰি এনেকৈ লব পাৰে এইটো হৈছে সাৰি পিনস যেহেতু আজিকালি মানুহে কাপোৰৰ লগত মিলাই খুব ধুনীয়া ধুনীয়া গহনাও পিন্ধে সো ভাবিলো যে তেনেকুৱা এটা বিজনেস ষ্টাৰ্ট কৰো আৰু যেহেতু এইগিটাই এতিয়া ষ্টকত আছে এইগিটা সাৰি পিনসে আপোনালোকক তাকে দেখাই দিছো অকনমান এইখিনি এতিয়া বৰ্তমান ষ্টকত এইগিটাই আছে আৰু অৰ্ডাৰ দিয়া হৈছে এইখিনিও আমি ট্ৰাই কৰিম হুনকালে ষ্টকত আনিব কাৰণে স্মল বিজনেস হয় সো ইমান বেছি বস্তু ৰখা নাই যোনে অৰ্ডাৰ কৰে তেওঁ বনাই আনি দিয়া হয় বা কাস্টমাইজ কৰোৱা হয় বনোৱা যায় তো এইখিনি ইয়াৰিংছ হয় সিঙ্গল পিস হয় ইয়াৰিংছৰ ইয়াতো হে কেটামান ষ্টকে বাছি আছে হে ভাবিলো এইগিটাও দেখাই দিও আজি যেহেতু দুটামান সেল কৰা হল সো এইখিনি আপোনালোকক লাগিলে আপোনালোকে জনাব আপোনালোকে নিজৰ ষ্টাইলত কাস্টমাইজও কৰিব পাৰিব আৰু এইডাল হৈছে আমাৰ পুৰা কাস্টমাইজ কৰা সেট হয় ব্ল্যাকত আছে এইডাল ব্ল্যাকত আৰু ৰেডত আছে আৰু এইডাল ৰেডত আছে এইডালো টাৰ্চেলৰ সহায়তে এনেকৈ এডজাস্টেবল কৰা হয় আপোনালোকে নিজৰ জোখ মতে এইডাল পিনকে ওয়্যাৰ কৰিব পাৰিব আৰু লগতে আমি ক্ৰিষ্টেল ইউজ কৰো এটো দেখাই দিছো ক্ৰিষ্টেলখিনি আমাৰ ফিনিশিং বহুত বেছি ভাল হয় আৰু আপোনালোকে নিজে চাবও পাৰে এডালো ৰেডতে আছে এডালো আমি ক্ৰিষ্টেলৰ সহায়তে আমি প্ৰত্যেকখিনি বস্তু ক্ৰিষ্টেল ইউজ কৰিয়ে বনোৱা হয় আমাৰ যিটা চেইন থাকে কিন্তু আমাৰ কাপোৰেদিও ইউজ কৰা হয় আৰু এইডাল ব্ল্যাকত আহিছে এইডালও আমাৰ এনেকে ক্ৰিষ্টেল ইউজ কৰিয়ে বনোৱা হৈছে আপোনাৰ আৰু লগতে মুগাৰ কলা এনেকুৱা থকা সেটৰ লগত আপোনালোক এইডাল ৰেডত বিশেষ মানে ৰেডত কিয় আহে কে মানুহবোৰৰ প্ৰায় কাপোৰবোৰ ৰেডত থাকে কাৰণে তেওঁলোকে নিজে কাস্টমাইজ কৰি এনেকে ৰেডত বনায় এইডাল ৰেডত আছে ডিজাইনটো প্ৰায় একে হয় কিন্তু ৰেড আৰু হেডাল ব্ল্যাকত আছিলে এয়াও আপোনালোকে মানে টপ ফুলিটো অলপ ঝুমকা নিচিনা কৰি বনোৱা হৈছে সো আপোনালোকে যদি বিচাৰে নিজৰ ইচ্ছাত কাস্টমাইজ কৰি ঝুমকা লাগে টপ লাগে আপোনালোকে বনাব পাৰে এইগিডাল আমাৰ দুদিন মানৰ আগতে ডেলিভাৰি দিয়া হল ব্লুত বনোৱা হৈছে মই আপোনালোকক এনেকৈ দেখাই দিছো এইগিডাল মানে আপোনালোকৰ ব্ৰাউন শেডত বনোৱা হৈছে মানে পুৰা ফুল ৰেড নহয় আৰু এডাল আপোনাৰ দেখিছে নহয় মই কৈছো যেনেকৈ এডাল আপোনাৰ জিডাল হুটা হয় হুটাইদি বনোৱা হৈছে আৰু ক্ৰিষ্টেল ইউজ কৰা হৈছে অলপ তাতে বাকি এখিনি ব্লুত আছে এনেকৈ যদি আপোনালোকক লাগে আপোনালোকে কাস্টমাইজ কৰি অৰ্ডাৰ কৰিব পাৰে আৰু এডালো ডেলিভাৰি দিয়া হল এডালো ডেলিভাৰি মানে কি তেওঁ অলপ বেলেগ এটা ষ্টাইলত বিচাৰিছিলে সো আমি বনাই আনি হেতু দিয়া হৈছে তাৰ পাছতে এইগিডাল এটো ষ্টাইলটো আপোনালোকে বনাব পাৰে যদি ইচ্ছা কৰে আৰু এটো দেখিছে নহয় ৰছী সহায়ত বনোৱা হৈছে এইখিনিও আমি থ্ৰেড দিকেনে থ্ৰেড ইউজ কৰি বনাইছো এটো থ্ৰেডত গৈছে আৰু এনেকুৱা ঝুমকা ইয়াৰিংছও আপোনালোকে ল'ব পাৰে যদি বিচাৰে আৰু নতুন নতুন কালেকশনছ যেতিয়া আহিব আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এয়া ৰেডত এইখিনি একচুয়ালি আমাৰ এভেইলেবল আছিল কাস্টমাৰক দেখুৱাব কাৰণে ফটো তোলা হৈছিল কিন্তু অলৰেডি ইয়াৰ পৰা সেল হৈ গৈছে দুটামান আৰু এয়া ৰেডত আছে এয়া ৰেড আৰু ব্ল্যাক এটো ৰেড আৰু আপোনাৰ মেৰুন কালাৰত অকমান দিয়া হৈছে এয়া ব্লু ব্ল্যাক ৰেড আপোনালোকে যেনেকৈ বিচাৰে কাস্টমাইজ কৰি নিজৰ ফেভাৰিট আউটফিটটোৰ লগত যদি আপোনালোকে বিচাৰে যে এনেকুৱা ল'ব লাগে এয়া ৰেডত এটো আমাৰ ৰেডতে ৰখা হৈছে অলপ ব্ৰাউনিশ টাইপ তাৰ পাছত এয়া ব্লু এডাল একচুয়ালি আমি বনাই আছো কিন্তু এডাল কমপ্লিট হোৱা নাই বিহুৰ আগতে হয়তো এইখিনি কমপ্লিট হৈ যাব সো এইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু এডাল গ্ৰীনত ব্লুত এডাল খুব ধুনীয়া আহিছিলে কিন্তু ব্লুৰ মানে মিক্সড কৰা আহিছিলে ব্লু ইয়েলো গ্ৰীন এনেকৈ খুব ধুনীয়া হয় মানে আপোনালোকে ধৰক অকল পাটৰ বা হেৰিতে নহয় আপোনালোকে বেলেগ কাপোৰ লগতো মানে ষ্টাইলিং কৰিব পাৰে আৰু এটো হৈছে ভায়োলেট এয়া আমি অৰেঞ্জত ৰাখিছো এটা এবোৰ ডেলিভাৰি অলৰেডি দিয়া হৈছে আৰু এটো ইয়েলো আমি এনেকেও কাস্টমাইজ কৰিব পাৰো কৰা হয় এইগিটাৰ এটো পিংকত ৰখা হৈছে
আমাৰ কাষ্টমাৰ ৰিভিউ আমাৰ বি ষ্ট'ৰ বুলি যিখন ষ্ট'ৰ আছে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে আৰু এয়া তেওঁ মানে তেওঁ কাপোৰযোৰৰ লগত খুব ধুনীয়াকৈ মিলি গৈছিলে চ' তেওঁ পিন্ধি ল'লে আৰু লগতে আৰু এটা ছেট লৈছিলে এইটো কথা কৈছোঁ মই ব্লুটো আপোনালোকে এনেকৈও কাষ্টমাইজ কৰিব পাৰে খুব ধুনীয়া হৈছিলে এণ্ড আপোনালোকৰ যদি ভাল লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আজিলৈ আহিছোঁ বাই